আপুনি বাৰু ছেকেণ্ড হেণ্ড স্কুটি বা বাইক এখন কম দামত ক্ৰয় কৰিব বিচাৰে নেকি? তেন্তে ভালকৈ শুনি লওক আমাৰ এই প্ৰতিবেদন। এইখন AS06Z8748 নম্বৰৰ স্কুটিখন 2019 চনত ইজাজ নাফি আহমেদ নামৰ ডিব্ৰুগড়ৰ লোকজনে জিৰ' ফাইনেন্সত L&T ফাইনেন্সৰ যোগেদি নিজৰ নামত লৈছিল। পিছে আজি পথৰত ৰাতিপুৱা গম পোৱা গ'ল স্কুটিখন হেনো 2 বছৰ আগত অৰ্থাৎ 2022 চনত CC বৰগাঁও গাইনদীৰ ঋতুপন চুতীয়া নামৰ যুৱক এজনে ডিব্ৰুগড় চুকাফা তিনিআলিৰ পৰা 38,000 টকাত ক্ৰয় কৰি বিগত 2 বছৰ দিনে চলাই আছে। ক্ৰয় কৰাৰ সময়ত স্কুটিখনৰ মালিক ইজাজ নাফি আহমেদ বুলি নিজকে পৰিচয় দি ফৰ্ম 29 আৰু 32খনত চহী কৰি আৰু সি আদি যাৱতীয় প্ৰপত্ৰ দিয়ে যদিও নাম ট্ৰেন্সফাৰ কৰাই দিয়া নাছিল। ইপিনে জিৰ' ফাইনেন্সত স্কুটি মোকলাই দিয়া L&T ফাইনেন্সৰ লোকসকলে স্কুটিখন আজি ৰাতিপুৱা চিলাপথাৰত আবদ্ধ কৰি ৰাখে। তাৰ পাছতে ওলাল উৰহি গছৰ ওৰ। ইটোপৰ্ণে স্কুটিখনৰ মালিক ইজাজ নাফি আহমেদক যোগাযোগ কৰাত গম পাই আহমেদে স্কুটিখন কাৰোবাক চলাবহে দিছিল, তেওঁ বিক্ৰী কৰা নাই। ফাইনেন্সৰ লোকসকলে স্কুটিখন টানি লৈ যায়। নাযাবনো কিয় 5 বছৰে এটকা এটাও পোৱা নাই, নিবই দিয়কচোন। কিন্তু কাহিনীটোত ডাঙৰ এটা ৰহস্য অন্তৰ্নিহিত হৈ আছে। 55,000 টকাৰ স্কুটিখন 5 বছৰে চক্ৰবৃদ্ধি সুদ সংযোগ কৰি 1,93,000 টকা মূল্য হ'লগৈ। মালিক ইজাজ নাফি আহমেদে স্কুটিখন ক্ৰয় কৰাৰ পিছত আজিলৈকে এটকাও ইনষ্টলমেণ্ট নিদিলে কিয়? দ্বিতীয়তে নিজকে মালিক বুলি পৰিচয় দি স্কুটিখন বিক্ৰী কৰা লোকজন কোন আছিল? সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। মোৰ নামটো ঋতুপন চুতীয়া। কি হৈছে তোমাৰ ক'ৰ পৰা লৈছিলা স্কুটিখন? স্কুটিখন চুকাফা তিনিআলিৰ পৰা মোক আজিজ মুক্তিজ আহমেদ আছিলে, তেখেত হয় বুলি কয়। আমাক স্কুটিখন বিকিলে, আমি ইমান গম নাপাওঁ। কিমান দিন আগত কিনিছিলা? আমি 2 বছৰমান আগত কিনিছিলোঁ। কিমান টকাৰ পৰা কিনিছা? এইটো 38ত কিনিছিলোঁ। হয়, কিবা কাগজ দিছিলে নেকি তোমাক? কাগজ গোটেই ডকুমেণ্টবিলাক দিছিলে। হয়, গাড়ী গোটেই কাগজখিনি তোমাক দিছিলে? কাগজ তোমাক ট্ৰান্সফাৰ কৰি দিছিলে নেকি? ট্ৰান্সফাৰ কৰা নাই, হ'লে কৰি দিম কৈছিলে। হয়, তাৰপিছত আমাৰো কিবা নম্বৰ সহায় গ'ল খবৰ ল'বলৈ অকণমান। এতিয়া কি হৈছে? এতিয়া মানে L&T ফাইনেন্সে আহি স্কুটিটো টানি লৈ গৈছে। সেইটো ডাউন পে'মেণ্টত লৈছিলে, 0% দি পিনি লৈছিলে। পইচা দিয়া হোৱা নাই? পইচা দিয়া হোৱা নাই, একমাহ এতিয়া টানি নিবলৈ আহিছোঁ বুলি কৈছে। তুমি যোগাযোগ কৰিছিলা নেকি যাৰ পৰা স্কুটিখন লৈছিলা? তাক কৈছিলোঁ, সি কৈছে বেলেগ এজনক মই থবহে দিছিলোঁ স্কুটিটো। হয়, নাই বুলি কৈছিলে। দাম আহিছে 196,000। অৰিজিনেল দাম কিমান আছে? অৰিজিনেল দাম 55 আছিলে নেকি স্কুটিৰ দামটো। এনেকৈ ফাইনেন্স ধৰি পিনি 80 কিবা এটা হৈছে বুলি দাদাহঁতে কৈছিলে আৰু যোনকেইজন নিব আহিছিলে। এতিয়া 196। তুমি কিমান দিন হ'ল চলোৱা? মই আজি 2 বছৰ পাৰ হৈ গ'ল চলোৱা। ফাইনেন্সৰ আছিলে, আমি মানুহ নাজানিছিলোঁ। আৰু তোমাক যোনে বেচিব আহিছিলে কি বুলি কৈ বেচিলে? তেখেতে কৈছিলে একো প্ৰব্লেম নাই, চব অ'কে আছে, আমি দুদিনমানৰ পিছত ট্ৰেন্সফাৰ কৰি দিম। পৰিল দ্বিতীয় গ্ৰাহক ঋতুপৰ্ণ। টকাও গ'ল, ক্ৰয় কৰা স্কুটিখনো গ'ল। গতিকে ৰাইজ ছেকেণ্ড হেণ্ড স্কুটি বা বাইক এখন কম দামত ক্ৰয় কৰাৰ আগত 10 বাৰকৈ চিন্তা কৰি কাগজ পত্ৰসমূহ পৰিবহণ বিভাগৰ যোগেদিহে নিজৰ নামত কৰি ক্ৰয় কৰিব। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট।